প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোৱে যদি গম পোৱা নাই আৰু এতিয়া যদি গম পাইছে নাজানো যে 21 দিনৰ লকডাউন কৰা হৈছে গোটেই দেশতে গোটেই ভাৰতবৰ্ষত 21 দিনৰ কাৰণে লকডাউন থাকিব সকলো ঘৰৰ ভিতৰত থাকিব এটা ডাঙৰ সিদ্ধান্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফালৰ পৰা লোৱা হৈছে তেওঁ অলপ আগতে দেখক এড্ৰেছ কৰি এটা ভিডিও মেছেজ দিছিলে তাত তেওঁ ধুনিয়াকৈ গোটেইখিনি কৈছে এতিয়া এই সিদ্ধান্তটো হয়তো আমাৰ সকলৰ কিছুমানৰ কাৰণে হয়তো বেয়া হ'ব পাৰে কাৰণ 21 দিন ঘৰৰ ভিতৰত থাকিব পাৰে কিন্তু আমাৰ সকলৰ কাৰণে মানৱ জাতিৰ কাৰণে এটা ভাল সিদ্ধান্ত বুলি মই ক'ব বিচাৰো কাৰণ আপোনালোক ক'ব নালাগে আপোনালোকে অলৰেডি বহুত ভিডিও চাইছে যে জাৰ্মানী হওক ইটালী হওক চাইনা হওক ইটালীত কেনেকুৱা ধৰণৰ মানুহ মৰি আছে কেনেকুৱা ধৰণৰ মানুহৰ পৰা মানুহলৈ বিয়পি আছে আমাৰ ভাৰত এখন ইমান ডাঙৰ দেশ তাতে মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰটো ইমান উন্নত নহয় সেই কাৰণে এইটো সিদ্ধান্ত প্ৰথমত হয়তো আপোনালোকে 31 তাৰিখলৈকে আজি 6 টাৰ পৰা অসমত বলবৎ হৈছিল মাত্ৰ 31 মাৰ্চলৈকে লকডাউন কৰাৰ সিদ্ধান্ত লৈছিল অসম চৰকাৰে কিন্তু ভাৰত চৰকাৰে অনাগত দিন 21 আজিৰ পৰা 21 দিনলৈকে সম্পূৰ্ণৰূপে ভাৰত লকডাউন থাকিব এটা কথাটো হল যে আপোনালোকে ভয় নাখাব প্ৰথমতে কৈ যে লকডাউন হলে আপোনালোকে জানে চাগে অলৰেডি বহুত ভিডিও চাইছে যে লকডাউন হলে সব বন্ধ নাথাকে ফাৰ্মাসী হওক গেলামাল দোকান হওক বা অত্যাৱশ্যকীয় বস্তু যিবিলাক আছে সেইবিলাকৰ দোকানবিলাক খোলা থাকিব আপোনালোকে ভয় খাব নালাগে কিন্তু ঘৰৰ বাহিৰত আপোনালোকে এনেও কোনো ইমাৰ্জেন্সি নোহোৱাকৈ আপোনালোকে ওলাই আহিব নালাগে কিবা একেবাৰে মেডিকেল ইমাৰ্জেন্সি থাকিলে বা ঘৰত একেবাৰে গ্ৰছাৰী অলপ মাল নাই তেতিয়াহে আপোনালোকৰ ঘৰৰ মানুহ এজন এটা সোশিয়াল ডিস্টেন্স ৰাখি 1 মিটাৰ দূৰত ৰাখি আপোনালোকে গ্ৰছাৰী দোকানলৈকে যাব পাৰিব সেইবিলাক সুবিধা কৰা হৈছে কিন্তু আমাৰ ভাৰতত মানুহ আপোনালোকে জানে যোৱাকালি গোটেই অসম মই বাদ দিছোঁ অসমততো আপোনালোকৰ সেইদিনা বজাব দিলে নৰেন্দ্ৰ মোদীয়ে ঘৰৰ পৰা কাহি বা ক্লেপ বজাই দিছে একেবাৰে পানী তুলিব যোৱাৰ নিচিনা মানুহে জুম পাতি পানী তুলিব বেম পাতিৰ নিচিনা একদম ওলাই সেইবিলাক নকওঁ বাৰু তাৰপিছত বিহাৰ চিহাৰত আপোনালোকৰ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে বিহাৰী মানুহ বাহিৰত আছিলে ওলাই বিহাৰত আহিছে কোবাৰ পৰা কৰবাত গৈছে গোটেই ইণ্ডিয়াতে খেলিমেলি হৈ আছে তাৰমানে ইমান যে মানুহবিলাক মোৰ ভয় লাগি আছে ইমান মানুহবিলাক বাহিৰত ওলাই আছে হাজাৰ হাজাৰ মানুহ সেইবিলাকৰ মানুহত অলৰেডি যদি বেমাৰটো ভাইৰাছটো সোমাই গৈছে কোনে গম পাব কাৰণ এই ভাইৰাছটো আপোনাৰ লগে আপোনাৰ লক্ষণ নেদেখায় কেইদিনমান যোৱাৰ পিছতে আপোনালোকৰ দেহত লক্ষণ দেখাব পাৰে গতিকে আপোনালোকক মই হাত জোৰে মই ৰিকুৱেষ্ট কৰিছোঁ যে প্লিজ আপোনালোকে ঘৰৰ পৰা নোলাব যিমান পাৰে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া চৰকাৰে যিবিলাক নিয়ম বান্ধি দিছে সেই নিয়মবিলাক আপোনালোকে মানি চলক যদি আপোনালোকৰ একো ডাঙৰ ইমাৰ্জেন্সি মেডিকেল ইমাৰ্জেন্সি বা কিবা একেবাৰে ঘৰত খোৱা বস্তু নাই তেতিয়াহে আপোনালোকে এজন মানুহ ঘৰৰ পৰা সম্পূৰ্ণ সুৰক্ষিতভাৱে মাস্ক লগাই 21 দিন কম নহয় হয়তো বহুতে চৰকাৰক ক্ৰিটিসাইজ কৰিব পাৰে কিছুমানে দুই এজন মানুহে সেইবিলাকৰ কথাত মই একমত নহয় কাৰণ এতিয়া যদি বেমাৰটো আপোনাৰ ভাইৰাছটো ৰখোৱা নাযায় তেতিয়া এবাৰ আপোনাৰ কন্ট্ৰলৰ বাহিৰত গুচি গলে থাৰ্ড ষ্টেজত গুচি গলে তাৰ পিছত আপোনালোকে ৰখাব ইয়াত সম্ভৱ নহয় ভাৰত কিমান ডাঙৰ দেশ সকলোৱে জানে সেইটো ফালৰ পৰা এইটো এটা বহুত বেছি ভাল ডিসিশন বুলি মই ক'ব পাৰিম ইয়াৰ পৰা বুজিব পাৰি যে এই ভাইৰাছটো কিমান ডেডলি কিমান ভয়ানক কিমান ডেঞ্জাৰ হ'ব পাৰে কাৰণ ভাৰত চৰকাৰে জানে যে তেওঁলোকে ইমান দিন বন্ধ দিলে আপোনাৰ ইকোনমি কিমান ডাউন হ'ব তাৰ পিছতো ইমান দিন 21 দিনৰ লকডাউন দিছে ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে কিমান বেছি ভয়ানক বা ডেঞ্জাৰ হ'ব পাৰে এই ভাইৰাছটো গতিকে আপোনালোকলৈ মই আকৌ আপোনাৰ নিবেদন জনাইছো আকৌ ৰিকুৱেষ্ট কৈছো প্লিজ আপোনালোকে ঘৰৰ বাহিৰত লকডাউনৰ সময়ত নোলাব আমাৰ টাউনত হওক বা গাঁৱত বহুতে আপোনাৰ গাঁৱৰ পৰা অলপ 5-6 জন বা 10 জন 20 জন লগ লাগি আপোনাৰ ওলাই যায় সো কেতিয়া কাৰ পৰা কালৈ আহে একো ক'ব নোৱাৰে ধৰি লওক আপোনাৰ ফ্ৰেণ্ডজন আপুনি 10 জন ল'ৰা গাঁৱত বা 5 জন ল'ৰা কথা পাতি আছে আপোনাৰ ফ্ৰেণ্ডজন আহিছে গুৱাহাটীৰ পৰা সেই গুৱাহাটীৰ পৰা যোৱা ফ্ৰেণ্ডজনৰ আৰু কোনবা বন্ধু আছে তেওঁ আহিছে ধৰি লওক কেৰেলাৰ পৰা বা আপোনাৰ চেন্নাইৰ পৰা বা কৰবাৰ পৰা আহিছে সো কেনেকৈ কাৰ গাত সোমাইছে কোনো গম নাপায় সো আপোনালোকে প্লিজ সাৱধান হৈ থাকক আৰু ষ্টে থাকক হেলদি থাকক ঘৰত থাকক এইকেইদিন আপোনালোকে যিমান পাৰে ফিল্ম চাওক ইণ্টাৰনেটত আপোনালোকে গেম খেলক পাবজি খেলক মুঠতে ঘৰত থাকক আজিকালিতো আপোনাৰ আগৰ নিচিনা বৰিং নহয় আজিকালি মোবাইলত কৰিবলগীয়া বহুত বস্তু কিবা কিবি থাকে সো মই ডেইলি আপোনালোকক এনেকুৱা টাইপত আপডেট ভিডিঅ'ৰ আপডেট এইকেইদিন কৰোনাৰ ওপৰত হওক বা গোটেই হেৰিৰ ওপৰত আপডেট দিবলৈ চেষ্টা কৰিম সো আপোনালোকে প্লিজ নিজক সেভ কৰক লগতে আপোনাৰ লগতে আমাৰ সমাজখনক বা নিজৰ ফেমিলিক গোটেইকে সেভ কৰক মই যিমান পাৰো আপোনাৰ থ্যাংক ইউ সো মাচ এইখিনি মোৰ ক'ব লগা আছিলে থ্যাংক ইউ